আছো তো ঐ ৰকি মে নমস্কাৰ মোৰ নাম স্বাতি ইমান নালাগে কবিতা আপলোড কৰা নিচিনা কৰি ভাল কৰি দে এইটা বলে ফেভিকুইক দি লাগাব পডকেল তোৰ চুলি হেৰি চকু নম হেল্ল' মোৰ প্ৰিয় দৰ্শক মণ্ডলী কি খবৰ আপোনালোকৰ নিশ্চয় চবে ভালে আছে আমাৰো ভাল তো সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ তো ভিডিঅ'টো একদম এক্সাইটেড হ'ব যাই আছে কাৰণ আজি আমি আমাৰ আজিৰ ভিডিঅ'টোৰ মেইন থিমটো হৈছে মেকআপৰ ওপৰত তো মেকআপ চেলেঞ্জ তো সিদিনাখন ফুচকা চেলেঞ্জত বহুত মৰম দিলে সেইকাৰণে বহুত ধন্যবাদ চবকে তো আজি আমি আৰু এটা নতুন চেলেঞ্জ লৈ আহিছোঁ তো আজিৰ চেলেঞ্জটো হৈছে মেকআপ চেলেঞ্জ তো ইন্ট্ৰডিউচ yourself হাই আম স্বাতি মেইন আমাৰ সদস্য দুজনী হৈছে এজনী হৈছে বাই নমস্কাৰ আৰু ই জানে আমাৰ মডাৰ্ণ কুড়ি মোৰ মেকআপ কৰিব চাম মোক কিমান বিশ্ব সুন্দৰী বনাব পাৰে বাকি ইমি দুজনৰ মানে অলপ প্ৰডাক্টৰ নলেজ নাই যিখিনি প্ৰডাক্ট আছে আৰু আমাৰ বেছি নাই মই এই প্ৰডাক্ট বহুত মই খালি মোৰ ফ্ৰেণ্ডৰ বিয়াত এজনে মোক মেকআপ কৰিব মাতিছিল কাৰণে এইবিলাক শ্ব' কৰিব কাৰণে কিনিছিলোঁ কিন্তু ময়ো ইমান বাকী এইবিলাক কিনিছিলোঁ কিন্তু এতিয়া ইউজ নকৰোঁ ক'ৰবাত গ'লে খালি মুখত ক্ৰীম সানো আৰু কাজল লিপষ্টিক চেছ এইবিলাক এনেই তো আজি ভাবিলোঁ এইটো অলপ কামত লগা এনে পৰি আছে মোৰ ভিডিঅ' নাই কণ্টেণ্ট নাই সেইকাৰণে ভাবিলোঁ মেকআপ চেলেঞ্জকে কৰি দিওঁ তো ষ্টাৰ্ট কৰোঁ নেকি ভিডিও হৈ আছে না তো Let's start. নাজানো মই Cameraman, please. Camera to all of us. লাহে লাহে কৰ নহয় মই ফাৰ্ষ্ট বেষ্ট মেকআপ কৰা এক্সপিৰিয়েঞ্চ হ'ব মোৰ জীৱনত আয় কাৰোবাৰ লাগিলে মেকআপ আৰ্টিষ্ট মাতি হা মেডান কৈছোঁ আমি মেডানৰ নিচিনা ইউজ কৰিব লাগিছে পুৰা ফুটবল খেলা নিচিনা লাগে আৰু কি নেক্সট টাইম কি এইবিলাক কি ৰে মই নাজানো এইবিলাক ক'ত লাগাই হাই লাহে পিছত কি লাগাই ই পুৰা ব্ৰুডাৰ মোৰ একদম ফাউণ্ডেশ্যন লগাই দি আছে হাঁহিছা কিয় চাওক গাইজ এইটো কি মহাৰাণী আই এম ফিলিং মহাৰাণী কিবা দে নহ'লে তোৰ ফাউণ্ডেশ্যন উঠি যাব গলি যায় আৰু ভুলি যায় কি গৰমতে কি দি দিয়ে ৰে কি দি দিয়ে যেটা পাইছে সিটা দি দে না আমাৰ নাই কিয় এবাৰ মোৰ অলপ ভয় লাগি আছে
ক'ত গেল কি ৰে ব্ৰাছ আইছেডো কেনেকে লগাই কোনটো লগাই ৰে এনেকা কৰা ডাকালে হ'ল এটা মই এইটো নহয় ব্লাছ ক্লাছ দিবই নালাগে এনেই লাল হ'ব মোক আজি খুচৰা পালা কি দিম যেনকে পাইছে দে দে কি ছায়া থাকে একবা লাগছে কি ব্ৰাছ ক'ত আছে ব্ৰাছ বিচাৰি কোনটো? এনেকুৱা সাইজৰ বিচাৰি নাই এনেকা সাইজৰ নাই এটা দে ব্লাছ What is this? তই যদি এনেকা মোৰ চকু দুটা গুটাই আছে স্কৰো তাতটো ডাঙৰ দেখছে তই বেলেগ কালাৰ কৰ এই জিন্তি কেমেৰাটা ধ্যান কি দিবি মিমি লাগি দিছে কেনেকে হ'ব এনেকে মুছলে মেকআপ থাকব জলদি কৃষ্ণ ইগলা যে কেনেকে উঠা টিচিনিত দি অ হেৰিটো ক'ত গেল মানে কৈছে মই বস্তু এটা দি পাউডাৰ নাই এইটো কি ও এইটো ফেস পাউডাৰ হে তাহলে কি পাউডার দিবি নাইছিল কোল আনটা যা ঠিক আছে দেখুন তোর মায়ে পেটা নিবা লবা লাগছে মোক ও ক'ত গেল হেৰিটো হ'ব নাই এইটা দে না এইটা দে নাচালে মই কেনেকে তুই আইলাইনার ওই মোক দেখবা লাগে দেখ চকু বন্ধ কৰি আছো চকু তাৰ বন্ধ কৰি কাৰণে বন্ধ কৰি পাই লাগে কিন্তু তুই নেদেখলে মই কেনকে দিম বলে নহয় এনেকে কৰা আছে আইছে আৰু মুখতে গোটাই হাজন দে বা ভাঙি যাব ইয়াতে কি লগাই দিলি নিজে তোরে হাতৰ পৰা লাগছে দে জলদি কৰ বাবা গৰমত অত্যাচাৰ বড় সাংগীতা না ও গড জিন্তি হৈছে না জিন্তি গাইস চাওক ইমান ভিডিও এটাৰ কাৰণে কি কৰবা লাগে মোৰে গৰম লাগছে ইয়াতে গলিব আৰু শেষ গলিব আৰু মই ভাবি আছো ইমান বেয়া শিকালো না মাষ্টাৰে পিছত ইমান ক্লাছ ল'ব মই ভুলটা কিবা পাহাৰ হৈ গৈছে এটা চিধাই আছে তোৰ এইটো নেচাৰ তাহলে OMG এই ঝাড়ু মাৰি আছে নে শেষ মোৰ এইটো গেল আৰু কাজল ক'ত গেল দেখি যাৰ গুটা দিয়া ও মাই গড কান্দি বয় লাই দিম মই বিগিনাৰ হয় পুৰুটো তাকেতো এইখিনি দে এটা দে এটা দে আরে এইখিনি কেনেকে তাকে এইখিনি দে নহ'লে এটা দে হৈছে আরে এই নকবি কি হৈছে দে আ ইটো কত আন্টি কত নাহে দেখোন আইলাইনার তো এতে আছে তো ওই রকে মে মই লৈ আহিছো ও মা ঐ ভাল কৰি চাবি দে ওই এতে আছে ও লাহে লাহে এতে আছে এতে দেখতা সিন্দি করা নাই আছে আছে আনছি মই নাই খায়া मैंने नहीं रखा ওপৰত
এছ ৰাম শেষ মোৰ হাতত কাজল চাজল লাগি তোৰ বিয়াৰ নিচিনা কৰি দিবি আৰু হাই ৰোড বনাইছে তাৰ পৰিটা মেক্সিমাম তাৰ ফেচটা আধা ইফালে যায় মই কেনেকে দিম দো ইয়ে যেনকে ঘুরাবা লাগছে আমার মাথাটা আজ মোটকে থাকবে এমকে ও মা ৰমই দিলে মাজতে একজন কাজলটো মাস্টাৰৰ মান সম্মান নাথাকে এইগিলা ছাত্র ওই নহব কোনে শেষ ইটো কোৱাটো গাইস দেখা পাইছে ইন্ডিয়া অলমোস্ট হৈ গৈছে আৰু চাইনা থৈ দিও হৈছে হ'ব হ'ব বেয়া হৈ গ'ল ফুটে দা হ'ব দে নিদিলে ইমান ইটা দি দিব পাৰিলে হয় এই যেটা দি তক নাই পেলাই দিবি অলপ আইঐ দেহা ঐ মোক মাৰিলৈ ইছ নমৰাইছ এই লাগাই নাই দেখছ না এইকাৰণে ক'লো বেছিকৈ লওঁ বেছিকৈ লৈ ঠেক চাবি একদম এটা জোৰে হাঁহিব আকৌ এবাৰ হাঁহ আকৌ অলপ উল্টাকৈ টান চা কেনেকে এনেকে নাই তলৰ পৰা ওপৰত লাগছে নাকত দি অলপ তোৰ ভাগত দে চাইনা যাই পাই আছা ঐ ৰ এইটো পাইছো মই পাইছো ঐ গুটালিয়ে মোক চকু পানী ওলাব গ্লাসের উপর না এদিকে লয় আর এবার কি দিবা লাগে মাস্কারা কোড মাস্কারা বাই দিয়ে আমি দিবা লাগে না এমনি ভালো লাগছে না কি হইছে সব ঠিক ব্লেন্ড করে উল্টালো বাই গুটাও হন্না এটা দি অলপ হাইলাইটার দি অলপ শিকাই দিলে বলে মই নেকি অলপ পাছত ফোন করবি গো হেল্ল' এইবাৰ কি আছিল স্টার্ট আমরা সাইড হ তই অলপ কেনেকা কৰিব লাগে আমি মাস্কাৰা পিন্ধিলে পিনলে বেছি দে টু মাচ হাত বিন্দি আনানে বিন্দি আনছানে বিন্দি দুটা আর বহুত বস্তু আছে তো না হয় না আৰু কি লাগাব লাগিব মই কি জানো এইটো তোর মাস্টারে গেছে না তোর মাস্টারে ঐ তাৰপিছত কি জান এইটো মই তো নালাগাও কবি এইটো কি দে ৰ এইটো ও মুখতে নেদে তো এটা দিনটি তোর ছাত্রটা ভালো হয় দিনটি ইমান ট্রেনিং দেওয়াছে মই দিয়া মই কিন্তু একদম নাজানো দে মই একদিন হৈছে দে দিনটি ট্রেনিং এইটো মোবাইল করব এইটো নুখুলে দেখোন লিপষ্টিক দি লিপষ্টিক বেলেগ বেলেগ কালাৰ লাগছে ওপৰত চা নকৰিটো বগা বগা লাগিব মই কণ্ডিম দিম ফটো দেওয়া জায়গা এটাই কোটিং দিম আর লিটা কাওয়াই লাগে মানে আমার টিং টিং ফেব্রিক গাড়ি দে তো না জানি হ্যাঁ গাইস এইটা বলে ফেভিকুইক দি লাগাবো কোটেল তোর চুলি হেৰি চকু নমাই দিয়া নাই তো বাহা ও গড এই যে তানিস না করে লিপস্টিক দিয়া দিও খালি ইনকে লাগাই ইনকে যাই গোয়া মেলায় উপরে তোলে নাই তাই দিবা লাগছে না মোর রোনাবা লাগছে
और लिपस्टिक दिया মই নিজে নিজে এনেকা কৰ এনেকা কৰ বিস্তাৰটোত লাগি দিছে মোৰ পুৰা দাঁত গিলা পেইন কৰি দিব গাইস কেনকা হৈছে চাও কালাৰ দেখোন একে অলপ নীলা লে ই দিবা বালি হয় ব্লেক টাইপৰ যে থাকে ডাৰ্কটো ক'ত আছে ও গড তো গাইস চাও এইটো লুক কাৰটো বেষ্ট হৈছে আপোনালোকে কমেন্ট কৰি জনাব তাৰ পিছত ইমাৰ কি দিয়া আছে ইমি দুজনৰ মাজত তো দুজনে এটা ভাবি থৈছে তো লাষ্টত ইমি দুজন বেলেগ এটা ভিডিঅ দিম নেকি দেয়াটো বাকি আজি আপোনালোকৰ ওপৰত এৰিলো কোনটো বেষ্ট হৈছে তো গাইজ আৰু এটা ইণ্টাৰেষ্টিং ভিডিঅ' পাবৰ কাৰণে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব যে কাৰটো ভাল হৈছে যদিহে মডাৰ্ণ খুৰী মানে খুৰীটো ভাল হয় তেতিয়াহ'লে হেছটেগ মডাৰ্ণ খুৰী লিখিব আৰু যদিহে বাইটো ভাল লাগছে তেতিয়াহ'লে হেছটেগ বাই লিখিব দেই তো এইখিনিয়ে ক'ব লগা আছিল আৰু ইয়াৰ পাছত যদি আপোনালোকে আমাৰ প্লেনটো ছাকচেছ কৰে তেতিয়াহ'লে আমি আৰু এটা মানে ধমাকেদাৰ ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ মানে সিহঁতে দুজনে মনে মনে ভাবি থৈছে এটা দিয়াৰ তো চাব নেকি চিনত দেখ তই OMG দুইখান দেখাব ইমান বেয়া দেখা যায় আছে নালাগে দেখতে হ'ব গাইস ৰাধা আৰু কি একে ততটো বাল গাইস চাও চুলিখিনি নালাগে ফাইনাল লুক তো এইটো হল বাইদেউ বাইল লুক আৰু এইটো হৈছে আমাৰ মডাৰ্ণ খুৰীয়ে মডাৰ্ণ মেকআপ কৰিছে চাও ঐ ভালকে দেখা নাযায় তো কেনে লাগিছে কোনটো বেষ্ট হৈছে আৰু কোনটো হোৱা নাই তো আপোনালোকৰ আগত এৰিলো সবে জনাব তাৰপিছত ইমান দুজন লুকটো চাও একবাৰ মোকতো দুটাই ভাল লাগিছে মোৰটো বেয়া হৈছে নেকি জিন্দি কোনটো ভাল লাগিছে জিন্ট তো এতিয়া দে ভোট মাংগো মোক ভোট দিবি হা গাইস মোক ভোট দিবি কমেন্টত সবে জনাব কাৰ কোনটা কাৰটো ভাল হৈছে বেছি তো সেই হিচাপত নাই ইমান দুজনৰ মাজত নেক্সট ভিডিঅ'ত এটা নেক্সট ভিডিঅ'ত এটা গেম মানে দিয়া দিম তো তাৰপিছত আপোনালোকে আৰু এটা ইণ্টাৰেষ্টিং ভিডিঅ' পাই যাব নেকি তো আমি আজি যায় দেখা যায় মোৰটো দেখাই দে ভগৱান সৰু বাচ্চা সৰু থকা দিছিল না চুলি কাটবা লাগিছিল এনকে ঘূৰাইছিল মই বিৰাট টান পাইছিলোঁ সেইকাৰণে চুলি নাকাটিছিলোঁ তাই এনকে কৰি আছে মোক আজি তো গাইজ হোপ আপোনালোকে এনজয় কৰিলে যদি কৰিছে তেতিয়াহ'লে ভিডিঅ'টো আমি ইয়াতে এণ্ড কৰোঁ তাৰপিছত যদি ভাল লাগে যদি ভাল লাগে তো লাইক তো কৰিবই এটাকে কমেণ্ট দিব কাৰ্ডটো বেছি ভাল লাগিছে প্লাছ সাবস্ক্রাইব কৰিব সবে সাবস্ক্রাইব কৰা নাই জানো মই চাই বহুতে ভিডিঅ' চাই কিন্তু সাবস্ক্রাইব নকৰে নতুনকে তো সাবস্ক্রাইব কৰিব আৰু লগতে সাবস্ক্রাইব কৰি বেল আইকনটো ক্লিক কৰি থব তেতিয়াহে নটিফাই হৈ থাকিব আৰু মই নতুন ভিডিঅ' দিলে আপোনালোকে পটাপট পাই যাব নেকি তো এতিয়া বাই বাই অটো কন্ট্রোল নকৰা কন্ট্রোল নকলে কি কন্ট্রোল রে কন্ট্রোল নালাগে কন্ট্রোল কৰিব মোৰ কি কন্ট্রোল মানে কি